সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য, এইবাৰৰ সুন্দৰ গুণ হৈছে সদ্ভাৱনা। সদ্ভাৱনাৰ মহত্ব আমি সকলোৱে নিশ্চয় অনুভৱ কৰোঁ। মনৰ চিন্তন, ভাৱনাই অনুভূতিৰ আধাৰ। সদ্ভাৱনা এক সকাৰাত্মক চিন্তন, এক সুন্দৰ দৃষ্টিকোণ, যি মনত সুখকৰ আনন্দময় অনুভূতিৰ সৃষ্টি কৰে। আমি যেনেকৈ কোনো খেতি কৰিবলৈ নতুবা কোনো ফলদায়ী বৃক্ষ ৰোপণ কৰিবলৈ ধৰণী অৰ্থাৎ মাটিৰ প্ৰয়োজন হয়, ঠিক তেনেকৈয়ে কাৰোবাৰ হৃদয়ত স্নেহ সন্মানযুক্ত সম্বন্ধৰ বীজ ৰোপণ কৰিবলৈ তথা কোনো ফলদায়ী কাৰ্যক সফল কৰিবলৈ সদ্ভাৱনাৰূপী ধৰণী অৰ্থাৎ বাতাবৰণৰ প্ৰয়োজন হয়। এজন ব্যক্তিৰ অন্তৰ্মনত যদি সদ্ভাৱনা ৰখা নতুবা শুভ ভাৱনা ৰচনা কৰা গুণেই নাথাকে, তেওঁ জীৱনৰ সুখ আৰু আনন্দ কেনেকৈ অনুভৱ কৰিব? এই মহান গুণৰ জৰিয়তে কোনো ব্যক্তিয়ে সংসাৰৰ আন ব্যক্তি নতুবা প্ৰকৃতিৰ উপাদানসমূহৰ লগত সামঞ্জস্য ৰাখি জীৱন যাত্ৰাত নিজৰ লক্ষ্য আৰু উদ্দেশ্যক সাধন কৰিব পাৰে। এক সুন্দৰ সুৰ সমলয় বা সংগীতৰ সৃষ্টি কৰিবলৈ যেতিয়া তবলা, মৃদংগ, বাঁহী, ঢোলক, তাল, ঝাঁজ আদি সকলো বাদ্যযন্ত্ৰই একেলগে তালত তাল মিলাই বাজিবলৈ ধৰে, তেতিয়া সংগীতৰ মধুৰ ধুনত প্ৰাণ চঞ্চলা সুন্দৰ ৰাগত হাত ভৰি নিজে নিজে নাচিবলৈ ধৰে। কিন্তু যদি এটা বাদ্যযন্ত্ৰই নিজৰ তাল এৰি দিয়ে, তেতিয়া সংগীতৰ ৰংগ ভংগ হৈ পৰে। এনেকৈয়ে মনত সদ্ভাৱনা সৃষ্টি কৰি এজনে আনজনৰ লগত যেতিয়া সুৰত সুৰ মিলাই যায়, তেতিয়া সদ্ভাৱনাৰ সুন্দৰ সংগীতৰ গুণগুণনি হ'বলৈ ধৰে। কিন্তু ইয়াৰ বিপৰীতে হৃদয়ত যেতিয়া দুৰ্ভাৱনাৰ সৃষ্টি হয়, তেতিয়া মন মলিন হৈ পৰে। আকৌ এনেদৰে মনত সৃষ্টি হোৱা মলিনতাক বা মনত জমা হোৱা মইলাক কেৱল সদ্ভাৱনাৰ পবিত্ৰ জলৰ দ্বাৰাই ধুব পাৰি। কোনো শত্ৰুক যদি বিনা অস্ত্ৰৰে পৰাস্ত কৰিব পৰা কিবা আছে, তেন্তে সেয়া হৈছে শক্তিশালী গুণ সদ্ভাৱনা। সদ্ভাৱনা অৰ্থাৎ হৃদয়ত সকলো জীৱ জন্তু, পশু পক্ষী প্ৰাণীৰ কাৰণে মংগল কামনা কৰা, সকলোৰে ভালৰ কাৰণে আৰু হিতৰ কাৰণে মনত শুভ ভাৱনা ৰখা, মনৰ পৰা ঈৰ্ষা, বিদ্বেষ, ঘৃণা আদি ত্যাগ কৰি আপোনত্বৰ স্নেহ প্ৰীতি ভাৱৰ জাগৃত কৰা। কোনো সংগঠনৰ মাজত বা সাংগঠনিক কাৰ্য কৰোঁতে এজনে আন এজন ব্যক্তিৰ বিপৰীত ভাৱ স্বভাৱ আদিৰ কথা জানিও মিলাপ্ৰীতিৰ ভাৱ ৰাখি কাৰ্য কৰাটো সদ্ভাৱনাই হয়। এয়া সেই দিব্য সুগন্ধি হয়, যি কুৰূপ নাকাৰাত্মক বিচাৰ আৰু আচৰণৰ দুৰ্গন্ধক পৰিৱৰ্তন কৰি দিয়ে। কাৰণে অকাৰণে যেতিয়া নিজৰ বা পৰৰ মাজত মনোমালিন্য নতুবা মতানৈক্য ঘটে আৰু ঠেহ পেচ পতা ব্যক্তিক মনাবলৈ অপাৰগ হয়, নাইবা কোনো বিৰোধী আদিৰ ব্যৱহাৰ পৰিৱৰ্তনেই নহয়, তেনে সময়ত কেৱল সদ্ভাৱনাৰ দ্বাৰাই কাম হয়। দীৰ্ঘদিন ধৰি সদ্ভাৱনা ৰাখিলে পাথৰৰ দৰে কঠোৰ হৃদয়ো গলি যাব পাৰে। মনত যদি সদ্ভাৱনা থাকে, সৎ মনোভাৱ থাকে, তেন্তে নাকাৰাত্মক পৰিস্থিতিকো সকাৰাত্মক অনুকূল পৰিস্থিতিলৈ পৰিৱৰ্তন কৰিব পাৰি। আকৌ মনৰ মাজত থকা নাকাৰাত্মক পূৰ্বধাৰণাই অৰ্থক অনৰ্থ কৰি উপকাৰী কাৰ্য বা কথাকো অপকাৰী অনুভৱ কৰায়। যদি এজন ব্যক্তিয়ে কৰ্তাজনৰ কথা নুশুনেও তথাপিও হৃদয়ৰ সদ্ভাৱনাৰ প্ৰকম্পন হৃদয়ে নিশ্চয় পায়, যাৰ দ্বাৰা অন্যজনৰ হৃদয়ো সহজতে পৰিৱৰ্তন হয়। সদ্ভাৱনাৰ দ্বাৰাই মনৰ চোতালত স্নেহ প্ৰীতি, ভাতৃত্ববোধ আৰু বন্ধুত্ব ভাৱৰ সুন্দৰ ফুল ফুলিবলৈ ধৰে। আজিৰ সংসাৰখন জাতি পাতি, ৰং ৰূপ, ভাষা, ধৰ্ম আদিৰ আধাৰত ভাগ ভাগ হৈ আছে। কিন্তু এই বিভাজিত সংসাৰখনকো যদি বিশ্ব একতাৰ সূত্ৰৰে গাঁঠিব লাগে, তেন্তে সেই সূত্ৰডাল হৈছে সদ্ভাৱনা। সঁচা ক'বলৈ হ'লে সদ্ভাৱনা সেই সুগন্ধ, যাৰ সুবাস বিয়পি পৰিলে দুৰ্গুণৰ দুৰ্গন্ধৰ পৰা মুক্তিপ্ৰাপ্ত হয়। কিন্তু ইয়াৰ বিপৰীতে জীৱন মৰুভূমিৰ দৰে নিৰ্জন নিজম হৈ পৰে। অতঃ সদ্ভাৱনাৰ পাৱন জলেৰে হৃদয়ক নিৰ্মল বনাওক আৰু স্নেহ সুগন্ধিৰ বৰিশ কৰক
এয়াই আমাৰ আপোনালৈ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।